গোৰামীৰ পৰা ভক্তিলৈ মাধৱদেৱৰ মহান ৰূপান্তৰ। এদিন সন্ধিয়া নামঘৰত ভক্তসকল বহি আছিল। শংকৰদেৱে ভগৱানৰ নাম মাহাত্ম্য ব্যাখ্যা কৰি আছিল। তেতিয়া মাধৱদেৱে গুৰুজনৰ ওচৰলৈ আহি গভীৰ বিনয়েৰে চৰণত প্ৰণাম কৰিলে। কিছু সময় নীৰৱে বহি থাকি তেওঁ কঁপি উঠা কণ্ঠেৰে ক'লে, গুৰুজন, আজি মোৰ হৃদয়ত এটা কথা আপোনাক ক'বলৈ আহিছোঁ। বহু বছৰ ধৰি সেই কথাই মোক কষ্ট দি আহিছে। শংকৰদেৱে স্নেহভৰা দৃষ্টিৰে ক'লে, কোৱা মাধৱ, সত্য কথা ক'বলৈ কেতিয়াও ভয় নকৰিবা। মাধৱদেৱে চকু পানী মচি ক'লে, এদিন মই সত্যক বুজি নাপাই গোৰামী আৰু নিজৰ জ্ঞানৰ অহংকাৰত আপোনাৰ সৈতে দীঘলীয়া তৰ্ক কৰিছিলোঁ। মই ভাবিছিলোঁ মোৰ মতেই শুদ্ধ। আপোনাৰ উপদেশ মানিবলৈ অস্বীকাৰ কৰিছিলোঁ। আজি বুজিছোঁ সেইদিনা মই ভুল কৰিছিলোঁ। মোক ক্ষমা কৰক গুৰুজন। সেই কথা শুনি উপস্থিত ভক্তসকল নিস্তব্ধ হৈ ৰ'ল। শংকৰদেৱে মৃদু হাঁহি মাৰি মাধৱদেৱক ওচৰলৈ মাতিলে। তেওঁক বুকুত সাৱটি ধৰি ক'লে, মাধৱ, ভুল কৰাটো মানুহৰ স্বভাৱ, কিন্তু নিজৰ ভুল স্বীকাৰ কৰি সত্যক আঁকোৱালি লোৱাটো মহাপুৰুষৰ লক্ষণ। তুমি সেই পথেই বাছি লৈছা। মাধৱদেৱে আৱেগত কঁপি উঠিল। শংকৰদেৱে পুনৰ ক'লে, যিয়ে প্ৰশ্ন নকৰে সি বহু সময়ত সত্য বিচাৰি নাপায়, কিন্তু যিয়ে সত্য পোৱাৰ পিছতো অহংকাৰেৰে সত্য গ্ৰহণ কৰে সিয়ে প্ৰকৃত জ্ঞানী। তোমাৰ বিনয়ে তোমাক মহিয়ান কৰিছে। তাৰ পিছত তেওঁ আকাশলৈ চাই ক'লে, মাধৱ, শুনি ৰাখা। যুগে যুগে যিসকল ভক্তই একশৰণ নাম ধৰ্মৰ পথ অনুসৰণ কৰিব, তেওঁলোকে কেৱল মোৰ নামেই নহয়, তোমাৰ নামো সমান শ্ৰদ্ধাৰে স্মৰণ কৰিব। কাৰণ তুমি দেখুৱাই দিলা অহংকাৰৰ জয় নহয়, সত্যৰ জয়ে চিৰন্তন। এই কথা শুনি মাধৱদেৱৰ চকুৰে আনন্দাশ্ৰু বৈ গ'ল। তেওঁ পুনৰ গুৰুজনৰ চৰণত মূৰ নত কৰি ক'লে, গুৰুজন, মোৰ জীৱনৰ সকলো জ্ঞান, সকলো শক্তি আৰু সকলো ভক্তি আজিৰ পৰা কেৱল ভগৱানৰ নাম আৰু আপোনাৰ আদৰ্শ প্ৰচাৰত উৎসৰ্গা কৰিলোঁ। নামঘৰত উপস্থিত সকলো ভক্ত হৰিবল হৰিবল ধ্বনিত মুখৰিত হৈ উঠিল। সেই পবিত্ৰ মুহূৰ্তত গুৰু শিষ্যৰ মিলনে সকলোৰে হৃদয় ভক্তি আৰু আনন্দেৰে ভৰাই তুলিলে। সেইদিনাৰ পিছৰে পৰা মাধৱদেৱে জীৱনৰ প্ৰতিটো মুহূৰ্ত শংকৰদেৱৰ আদৰ্শ, একশৰণ নাম ধৰ্ম আৰু ভগৱানৰ নাম প্ৰচাৰত উৎসৰ্গা কৰিলে। গুৰুৰ বাণীক তেওঁ নিজৰ জীৱনৰ একমাত্ৰ পথ প্ৰদৰ্শক কৰি ল'লে। আজিও অসমৰ প্ৰতিটো নামঘৰ, প্ৰতিটো সত্ৰ আৰু অগণন ভক্তৰ হৃদয়ত শংকৰদেৱ আৰু মাধৱদেৱৰ এই গুৰু শিষ্যৰ অমৰ সম্পৰ্ক অক্ষয় হৈ আছে। শিক্ষা, প্ৰকৃত মহানতা নিজৰ ভুল লুকুৱাত নহয়, ভুল স্বীকাৰ কৰি সত্যক আন্তৰিকতাৰে গ্ৰহণ কৰাত। অহংকাৰ মানুহক বিভক্ত কৰে, কিন্তু বিনয়, ভক্তি আৰু সত্যই মানুহক ঈশ্বৰৰ ওচৰলৈ লৈ যায়। টকা এই কাহিনীটো ভক্তিমূলক উপস্থাপন, সংলাপসমূহ সাহিত্যিক কল্পনাৰে বিস্তাৰ কৰা হৈছে। ঐতিহাসিকভাৱে হুবহু উদ্ধৃত সংলাপ বুলি গণ্য কৰিব নালাগে। ধন্যবাদ।